নমস্কাৰ বন্ধু বান্ধৱীসকল অসম জবসাইট ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল লখিমপুৰ জিলাৰ ন্যায়াধীশ কাৰ্যালয়ৰ নতুনকৈ দায়ভাৰৰ পদ মুকলি হৈছে আজিৰ ভিডিঅ'টিৰ এই পদৰ বিষয়ে আলোচনা কৰিম ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব গোটেইখিনি বিষয়বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো এইখিনিতে বন্ধু বান্ধৱীসকল যদি আপোনালোকে চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি পাই থাকিব বিচাৰে তেন্তে আমাৰ চেনেলক সাবস্ক্ৰাইব কৰি থব পাৰে কিয়নো আমি এনেকৈ চাকৰিৰ আপডেটবোৰ ৰেগুলাৰলি দি থাকোঁ এতিয়া এসো মেইন টপিকলৈ ইয়া চাব পাৰে নেম অফ দা পোষ্ট ড্ৰাইভাৰ এটো অস্থায়ী পদ হয় অৰ্থাৎ টেম্পোৰাৰি পদ হয় এটো টোটাল ভ্যাকেন্সি দিয়া আছে বাবে এটা পদ আছে এটো আনৰিজাৰ্ভ ক্যাটাগৰীৰ বাবে পে দিয়া আছে ফিক্স পে আছে 15000 কে পাৰ মান্থ তাৰপিছত এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে মিনিমাম ক্লাছ 8 পাস কৰা হ'ব লাগিব আৰু ম্যাক্সিমাম গ্ৰেজুৱেট কৰা হ'ব লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা প্ৰাৰ্থীয়ে এপ্লাই কৰিব নোৱাৰিব তেনেকৈ ড্ৰাইভিং লাইসেন্স বিচাৰিছে ভ্যালিড এলএমবি ড্ৰাইভিং লাইসেন্স লাগিব তাৰপিছত ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি বিচাৰিছে অসমীয়াত দখল থাকিব লাগিব লগতে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ থাকিব লাগিব প্ৰাৰ্থীজনৰ নাম তেনেকৈ বয়স দিয়া আছে 1 জানুৱাৰী 2025 চনৰ ভিতৰত মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 40 বছৰ বয়স ৰেহাই দিছে এসসি এসটিবি এসটিৰ প্ৰাৰ্থীসকলৰ বাবে 5 বছৰলৈকে তেনেকৈ ওবিসি এমওবিসিৰ বাবে 3 বছৰলৈকে বয়সৰ ক্ষেত্ৰত ৰেহাই দিছে তাৰপিছত সিলেকশন প্ৰসেস দিয়া আছে আপোনালোকৰ ড্ৰাইভিং স্কিল টেষ্ট হ'ব 70% ইয়াৰ মাৰ্ক আহিব তেনেকে ভাইবা অৰ্থাৎ ইন্টাৰভিউত আপোনালোকৰ 30% মাৰ্ক আহিব তেনেকে ইয়াত দিয়া আছে হাউ টু এপ্লাই কেনেকে এপ্লাই কৰিবলৈ হলে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মত এপ্লাই কৰিব লাগিব আৰু লগতে এনভলভত আপোনালোকে স্পষ্টকৈ লিখিব লাগিব এপ্লিকেশন ফৰ দা পোষ্ট অফ ড্ৰাইভাৰ টেম্পোৰাৰি বুলি মোবাইল আৰু হোৱাটসঅ্যাপ নাম্বাৰ আৰু ইমেইল আইডি স্পষ্টকৈ লিখা হ'ব লাগিব এপ্লিকেশন ফৰ্মখনত লগতে আপোনালোকে এপ্লিকেশন ফৰ্মৰ লগত কিছুমান ডকুমেন্ট এটাচ কৰি দিব লাগিব যেনেকৈ এডুকেশনাল কোৱালিফিকেশন সাৰ্টিফিকেট ড্ৰাইভিং লাইসেন্স এজ প্ৰুফ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড সেলফ এটাচ কৰি আটাইখিনি আপোনালোকে দিব লাগিব লগতে দুটা পাসপোৰ্ট সাইজ ফটো পিছফালে নিজৰ সিগনেচাৰ এটা কৰি দিব ফটোৰ পিছফালে এপ্লিকেশনখন আপোনালোকে জমা দিব লাগিব এই ঠিকনা ডিস্ট্ৰিক্ট এণ্ড সেশন জাজ লখিমপুৰ নৰ্থ লখিমপুৰ পিন 787001 এপ্লিকেশন ফৰ্মখন আপোনালোকে নিজে গৈ জমা দি থৈ আহিব পাৰিব ড্ৰপ বক্সত নতুবা আপোনালোকে বাই পোষ্ট পঠিয়াব পাৰিব 3 সেপ্টেম্বৰ 2025 ৰ আগে আপোনালোকে এপ্লিকেশন ফৰ্মখন পঠিয়াব লাগিব কল লেটাৰ আপোনালোকৰ হোৱাটসঅ্যাপ আৰু ইমেইলত প্ৰেৰণ কৰা হ'ব বুলি দেখা আছে বন্ধু বান্ধৱীসকল কিবা সুধিবলগীয়া থাকিলে কমেন্টত জনাব আজিলৈ আহিছো বাই বাই